হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আমাৰ মনাই আজি কি খাব চাওক, ঢেকীয়া ভাজি। তাই ঢেকীয়া ভাজি খাই খুব ভাল পায়। মই বাচি থাকোঁতে তাৰ মাজতে আহি তাই সহায় কৰি দিবলৈ আহিলে। সহায় কৰি দিয়া তাই বহুত উৎসাত, কাম যেনে তেনে হ'লেও বঢ়াবই। সেইকাৰণে দালি এবাতি দি বহুৱাই থৈ দিছোঁ। তাই দালি খাই খুব ভাল পায়। আৰু তাৰ মাজতে মই কি কৰিলোঁ, ঢেকীয়া অলপ আলু দুটুকুৰমান কাটি বাচি ধুনীয়াকৈ ধুই ল'লোঁ। মাজতে ঔটেঙা দুপিচমানো কাটি ল'লোঁ। এয়া চাওক, আমি আজি মনাৰ কাৰণে কি বনাবলৈ ওলাইছোঁ। শুকান মাছৰ গুড়ি। শুকান মাছৰ গুড়ি মনাই খাই বহুত ভাল পায়। তাকে আজি ভাবিলোঁ অকণমান বেলেগকৈ বনাই দিওঁ। মাৰ পৰা সুধি লৈছিলোঁ, মায়ে দিছিলে বেলেগকৈ টিপ, মই বনালোঁ বেলেগ কৰি। নাজানিলোঁ ভালকৈ, সেইকাৰণে মায়ে যেনেকৈ কৈছিলে প্ৰথমতে কলপাত কাটি আনিলোঁ বাৰীৰ পৰাই। কি গছৰ কলপাত নাজানো, কাটি আনিলোঁ আৰু মুঠৰ ওপৰতে কলপাত কেইখিলা অকণমান সেমেকাই ল'লোঁ, মানে লেৰেলাই ল'লোঁ। লৈ এয়া মাছৰ গুড়িখিনি অলপ পানী তিয়াই থৈছিলোঁ নহয়, সেইখিনি দি ল'লোঁ কলপাতখিলাৰ ওপৰতে। তাৰ মাজতে মই আদা নহৰু আৰু অকণমান পিঁয়াজ দি দিলোঁ। জলকীয়া দিয়া নাই, আমাৰ মনাই খাব নোৱাৰে। লগতে পাতখিলা অলপ মোহাৰি সামৰি টাৱাত দি দিলোঁ। হেঁচা পৰি থাকিবলৈ পানী এগিলাচ দি দিলোঁ ওপৰতে, হেঁচাটো পৰি থাকিব বুলি। তাৰ পাছতে এয়া চাওক সিজিছে আৰু অলপ লুটিয়াই দিলোঁ এবাৰ, আকৌ গিলাচটো দি দিলোঁ। এয়া আমাৰ ভাতৰ যোগাৰ হৈ গৈছে। দালি, ঔটেঙা, ঢেকীয়া ভাজি, ঔটেঙা, আলু আৰু এয়া চাওক মাছৰ কলপাতত দিয়া। ভালকৈ নেজানিলোৱে, মায়ে শিকাইছিলে বেলেগকৈ, কৰিলোঁ বেলেগকৈ। তাৰপিছতে চাওক, এয়া আমাৰ হৈ গ'ল খাবলৈ। আমাৰ মনা বহিলে খাবলৈ। খুব ভাল পায় তাই ঢেকীয়া ভাজি আৰু শুকান মাছৰ গুড়ি। শুকান মাছৰ গুড়ি নহয়, শুকান মাছ, মাছ মাংস কণী চব ভাল পায় তাই খাবলৈ। এয়া চাওক, তাই সৰুৰ পৰা আমি নিজে খাবলৈ শিকাইছোঁ, সেইকাৰণে বহুত ধুনীয়াকৈ চাফাকৈ খাব জানে। এয়া তাইৰ ভাতৰ পাতত ধুনীয়াকৈ দিছোঁ, তাই ধুনীয়াকৈ সজাই পৰাই খাব ধুনীয়াকৈ। এতিয়া খাই বৈ উঠি চাব দেই, এয়া চোৱা চপালে। আমাৰ কিমান গুণী জ্ঞানী ছোৱালী হয়। চোৱা চপাই ধুনীয়াকৈ নিজে কাৰোলৈ বাট নাচায়, কাঢ়ি থৈ আহেগৈ। এয়া চাওক, ভাত খাই উঠিয়ে শিলিখা। মনা আৰু মই বহিলোঁ শিলিখা খাবলৈ। এয়া মনা যেনে তেনে অকণমান খায় আৰু